আমি অকণমান আশ্বাসৰ আচলতে মাতৃক ধন্যবাদ দিব লাগিব আমি আকৌ কৈছোঁ অকণমান মাৰ কাৰণে ধন্যবাদ এটা হৈ যাওক ন এটা হাত চাপৰি দেই আশ্বাসৰ মাতৃৰ কাৰণে আশ্বাস দিয়া হৈছে আচলতে আমি ধন্যবাদ জনাইছোঁ আশ্বাস অকণমান উদ্যোক্তা মণ্ডলীৰ তৰফৰ পৰা মৰম যাচিব বিচাৰিছে আশ্বাসলৈ আমি তেওঁলোকক আহিবলৈ অনুৰোধ জনাইছোঁ আমি NKTV পৰিয়ালৰ সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ আমি বেছি সময় নলওঁ অনুচাৰিত সাংস্কৃতিক গোষ্ঠী এই গাঁৱৰ এটা সাহিত্য সাংস্কৃতিক সামাজিক অনুষ্ঠান এই অনুষ্ঠানে NKTV ইয়াৰ পূৰ্বে 21 চনত আমি ইয়াতেই বিহুৰ সময়ত অনুষ্ঠান আয়োজন কৰিছিলোঁ NKTVৰ লগত আমাৰ এটা ঘৰুৱা সম্পৰ্ক থকা নিচিনাই হৈ গৈছে আমি এই মুহূৰ্তত আন্তৰিকতাৰে আমি আদৰণি জনাব বিচাৰিছোঁ খুব সুন্দৰভাৱে গীত পৰিৱেশন কৰিলে আমাৰ মৰমৰ শিল্পী শিশু শিল্পী খুব ভাল লাগিলে অনুচাৰিত সাংস্কৃতিক গোষ্ঠীৰ বিতুপন নেওগে তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনাব মই বিতুপন নেওগক ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ এওঁৰ মাক আছে মাকক অকণমান থিয় কৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ মা ওচৰত নাই নেকি অকণমান আহক আমি চিনাকি কৰাই দিছোঁ আমাৰ গাঁৱৰ শিশুসকল আছে অভিভাৱক অভিভাৱিকাসকল আছে আমাক বহুতে সুধিছিল ল'ৰা নে ছোৱালী আচলতে আমি কনফিউজ হৈ আছিলোঁ ল'ৰা নে ছোৱালী আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনাক খুব সুন্দৰভাৱে গীত পৰিৱেশন কৰিছে মোৰ বাবে এগৰাকী আদৰ্শ ধন্যবাদ ধন্যবাদ তোমাৰ কাৰণে নহয় আৰু এই বছৰ মায়ে আদৰ্শ মাতৃ বঁটাও লাভ কৰিছে ধন্যবাদ আমি খুব হাতাভৰিতে আপোনালোকে দিয়ক খুব আনন্দৰ বিষয় এটা আদৰ্শ মাতৃ বঁটা লাভ কৰিছে মই অকণমান ৰখাম দেই মই অকণমান ৰখাম আশ্বাসৰ মাতৃৰ কাৰণে আচলতে আমি সকলোৱে অসমবাসী ৰাইজ আশ্বাসৰ মাতৃৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে দৰ্শকসকলৰ ওচৰত আমি এটাই অনুৰোধ যাতে আশ্বাস আমাৰ মাজত থাকক মৰমত থাকক কিন্তু এই আশ্বাসক ইমানখিনি পৰ্যায়লৈকে পোৱাৰ ক্ষেত্ৰত অকলশৰীয়া এই আচলতে মানুহগৰাকীয়ে অকলেই আশ্বাসক ইমানখিনিলৈকে আগুৱাই লৈ গৈছে গতিকে ধন্যবাদ থাকিল আশ্বাসৰ মাতৃ আজি কেমেৰাৰ সন্মুখলৈ আমি মাতৃগৰাকীক লৈ আহিছোঁ আচলতে আশ্বাস এই মাতৃগৰাকীয়ে দিনে ৰাতিয়ে আমাৰ সৈতে যোগাযোগ স্থাপন ৰাখে বা তেওঁ আমাৰ সৈতে সংযোগ কৰি থাকে প্ৰতি মুহূৰ্তত আৰু আশ্বাসক এইখিনি সময়লৈকে আগুৱাই নিয়াৰ ক্ষেত্ৰত এইগৰাকী আশ্বাসৰ মাতৃৰে যথেষ্টখিনি আচলতে সম্পূৰ্ণ অৰিহণা আছে বুলি আমি ক'ব লাগিব এটা জোৰছে হাত চাপৰি আমি বৰভূঞাবাসী হৈ আন্তৰিক ধন্যবাদ জনাইছোঁ ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ আজি অনুষ্ঠানটোৰ হাত ধৰি আছে আপুনি সকলোৱে দেখিছে এখেতক বোধ কৰোঁ NKTVৰ পৰ্দাত টিভি যেতিয়া চোৱা হয় তেতিয়া আপোনালোকে দেখিছে মন কৰিছে বস্তিকা আহমেদ তেখেতক আমি আদৰণি জনাব বিচাৰিছোঁ অনুচাৰিত সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা মই হেমন্ত কুমাৰ বৰাক অনুৰোধ জনাইছোঁ এখনি ফুলাম গামোচাৰ আদৰণি জনাবৰ কাৰণে ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ পাৰ্থপ্ৰতিম শৰ্মা আন এগৰাকী ঘোষক তেখেতকো আদৰণি জনাব বিচাৰিছোঁ মই তেখেতক আদৰণি জনাব জয়ন্ত নেওগে আমি খুব খৰকৈ কৰিছোঁ অনুষ্ঠান কেইবাটাও অনুষ্ঠান আছে ইতিমধ্যে দেৱজিৎ বৰা আমাৰ মাজত উপস্থিত হৈছেই